নমস্কাৰ বন্ধুসকল, এটা নতুন কাহিনী লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ কাহিনী হৃদয়ৰ দলিচাত ভালপোৱাৰ ৰংবোৰ। বসন্ত ঋতুৰ আগমন, চাৰিওফালে সেউজীয়া পৰিৱেশ, দূৰৈত কুলিকেতেকীৰ বিনন্দীয়া সুৰ, কপৌ তগৰৰ সুকোমল সুবাসে চাৰিওফাল আমোলমোল। বিহুৰ বতৰ, উৰুকাৰ আগদিনা হোষ্টেল এৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। কৰ্মসূত্ৰে চহৰৰ বাসিন্দা হোৱা অভিহঁতৰ পৰিয়ালটো বিহু বুলি গাঁৱৰ মানুহ গাঁৱৰ ঘৰলৈ উভতি আহে। কিমান যে অপেক্ষা এই দিনটোৰ বাবে, প্ৰিয়জনৰ বাবে আশাবোৰ ৰঙীন হৈ উঠে। বিশ্ববিদ্যালয়ৰ মায়াময় পৰিৱেশ এৰি নিজ গাঁৱৰ সেউজীয়াখিনিৰ মাজত ডুবি পৰিলোঁ। তেনেতে বাছখন আহি তিনিআলিটো পালেহি। বাছখনৰ পৰা বেগ দুটা নমাই দেখোঁ দেউতা চাইকেলখন লৈ তিনিআলিৰ দাঁতিতে ৰৈ আছে। দেউতাক বহু দিনৰ মূৰত দেখা পাই এক অনামী বেজাৰে মোক আগুৰি ধৰিলেহি। মা দেউতাৰ সপোনবোৰ আৰম্ভণি হয় মোৰ পৰাই। দেউতাৰ চাইকেলৰ পাছে পাছে খোজকাঢ়ি আপোন ঘৰখনলৈ বুলি বাট বুলিলোঁ। মা পদূলি মূৰতে ৰৈ আছিল। কপৌ ফুলবোৰ পদূলিমুখৰ তামোল কেইজোপাত শাৰী শাৰীকৈ ফুলি আছিল। আপোন ঘৰখন পাই মই যেন প্ৰাণ চলচলা হৈ পৰিলোঁ। মা দেউতাৰ আনন্দৰ সীমা নোহোৱা হ'ল। বহু দিনৰ পাছত মা লগা সুগন্ধিবোৰ বুকুতে সামৰি মাক সাৱটি ৰাতি শুই পৰিলোঁ। কিন্তু টোপনিত অভিৰ মুখখনে বাৰে বাৰে আমনি কৰি থাকিল। গাঁৱৰ পৰিৱেশ, কথা মানেই বতাহ। অভি আহিছিল গধূলিলৈ তাৰ মাক দেউতাকৰ সৈতে। লগত ছোৱালী এজনী, খুব ধুনীয়া। পলকতে খবৰ ৰাস্ত হৈ পৰিছিল, সেয়া বোলে অভিৰ হ'বলগীয়া পত্নী। উফ, এয়া বাৰু সঁচানে? বিহুৰ বতৰত মোৰ মুখখনত এচমকা কলীয়া ডাৱৰে আৱৰি ধৰিছিল। মা দেউতাৰ আগত ধৰা পৰি যোৱাৰ ভয় হৈছিল। কিন্তু ৰাতিলৈ চকু পানীবোৰ বাধা দি ৰাখিব নোৱাৰা হৈ পৰিলোঁ। পাৰ ভাঙি বৈ আহিল দুধাৰি অশ্ৰু। আজি গৰু বিহু। বিহুৰ প্ৰথম দিনটোত নামঘৰত মানুহে ভৰি পৰিছিল। মাৰ সৈতে মই নামঘৰলৈ গ'লোঁ। তাতে বহি আছে অভি শুভ্ৰ সাজেৰে। কাষত এজনী ছোৱালী, বোধ কৰোঁ তায়েই। কিন্তু মোৰ প্ৰিয়জনৰ মুখখনেও দেখোন গোমা, আগৰ চঞ্চলতা নাই। এবাৰ চাইছিলোঁ মই তেওঁৰ দিশে, চকু পৰাত তলমূৰ কৰি লৈছিল। যোৱাবাৰ বিহুত পাতল সেউজীয়া ৰঙৰ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছিলোঁ মই। আনক কোৱাৰ চলেৰে তেওঁ কৈছিল, সেউজীয়াবোৰ মোৰ সদায় প্ৰিয়। তেনেকৈ কৈ মোৰ ফালে চাইছিল বেকাকৈ। মোৰ ওঠৰ একোণত লাজুকী হাঁহি এটি বৈ পৰিছিল। আজি তেওঁক চাবলৈ মোৰ কষ্ট হৈছে। বেছি পৰ তাত মই বহি থাকিব পৰা নাছিলোঁ। তাৰপিছত মাক জোৰ কৰি ঘৰলৈ গুচি আহিছিলোঁ। ৰিমিয়ে লগ পাই মাতি গৈছিল তেওঁলোকৰ ঘৰলৈ। ৰিমি হ'ল অভিহঁতৰ খুৰাকৰ ছোৱালী। যাবলৈ ইচ্ছা মোৰ একেবাৰে নাই, কিন্তু চুবুৰীয়া মানুহ, মায়ে বাৰে বাৰে যাবলৈ কোৱাত সন্ধিয়া ওলাই আহিলোঁ। হঠাৎ কোনোবাই হাতখন ধৰি পাছলৈ টানি লৈ গ'ল। মোৰ ভয় লাগিল, কিন্তু পাছলৈ ঘূৰি চাই অবাক হৈ পৰিলোঁ। ভয় খালা নেকি? অবিয়ে কৈ উঠিল। মই একো নেমাতি তলমূৰ কৰিলোঁ। বুকুৰ ধপধপনি, বেথা সকলোবোৰ একাকাৰ হৈ পৰিল। মোক নামাতা নেকি বৰণ্যা? মই লাহেকৈ উত্তৰ দিলোঁ, নামাতো। ক'ত গ'ল মোৰ শব্দবোৰ নাজানো। ডিঙিত যেন কিহবাই সোপা মাৰি ধৰিলে। বৰণ্যা, সি পুনৰ মাতিলে। মই যাওঁ, মোক এৰি দিয়া। মই জোৰ কৰি হাতখন এৰুৱাই দিলোঁ। নাযাবা প্লিজ, মই তোমাৰ বাহিৰে আনৰ হ'ব নোৱাৰোঁ অ'। কিন্তু মায়ে নুবুজে, মই কেৱল তোমাৰ বাবেই আহোঁ বৰণ্যা। কথাবোৰ খুলি কওঁতে পলম হৈ গ'ল। এবাৰ কোৱা মোৰ সৈতে থাকিম বুলি। পৃথিৱীৰ কোনো শক্তিয়ে মোক তোমাৰ পৰা আঁতৰাব নোৱাৰে। কিন্তু তোমাৰ যে বিয়া, মই কৈ উঠিলোঁ। সেয়া অসম্ভৱ।
মায়ে মোক এবাৰো সোধা নাই, সেয়া মই মানি ল'ব নোৱাৰোঁ বৰণ্যা। অভিৰ কথাত কিবা এক বুজাব নোৱাৰা শিহৰণ জাগি উঠিল মোৰ হৃদয়ৰ মাজত। অভি মোৰ, কেৱল মোৰ। কিন্তু এই ভাল লগাবোৰ আছিল খন্তেকীয়া। পাছদিনা ঘটিছিল সেই অভাৱনীয় ঘটনাটো। অভিৰ মাকে মাতি পঠিয়াইছিল মোক। ভয় মিশ্ৰিতভাৱে গৈ উপস্থিত হৈছিলোঁ মই। এক কটাক্ষ চাৱনিৰে তেওঁ মোলৈ চাই ক'বলৈ আৰম্ভ কৰিলে, নিজক পাহৰি নাযাবা। মই মোৰ ল'ৰাৰ বাবে তোমাৰ দৰে ক্লাছ নথকা ছোৱালী এজনী বিয়া কৰাই নিব নোৱাৰোঁ। টকা পইচা দেখি নিজৰ ৰূপ যৌৱন দেখুৱাই মোৰ ল'ৰাটোক পগলা কৰি পেলালা। বিহুত গাঁৱলৈ অহাৰ পাছতেই সি পাগল হৈ পৰে। টকা যদি লাগে মোৰ পৰা লৈ যাবা। অভি নথকাৰ সুযোগ লৈছিল তেওঁ। বেমাৰীৰ দৰে খোজকেইটা আগবঢ়াই উভতি আহিছিলোঁ ঘৰলৈ। হৃদয়ত ভালপোৱাই সানি দিয়া ৰংবোৰ পলকতে ৰংবিহীন হৈ পৰিছিল। নিজকে বৰ নিজ যেন লাগিছিল। মোৰ ডিগ্ৰী, বিদ্যা এইবোৰ মূল্যহীন যেন বোধ হৈছিল। প্ৰশ্ন হৈছিল, টকাই সকলোনে? টকা অবিহনে সঁচা প্ৰেম কি মূল্যহীন? সময়বোৰ পাৰ হৈ গ'ল। ময়ো বিষণ্ণ মনেৰে হোষ্টেললৈ উভতিলোঁ। মনটো ভাল নলগা হৈ পৰিল। অভিয়ে জোৰ কৰিছিল তেওঁ গুচি যোৱাৰ আগদিনা এবাৰ লগ কৰিবলৈ। মই নগ'লোঁ। আত্মসন্মানবোধ মোৰো আছে। নাজানে তেওঁ মাকে মোক কৰা ব্যৱহাৰবোৰৰ বিষয়ে। আৰু ময়ো মোৰ ঘৰত কথাবোৰ লুকুৱাই ৰাখি অকলেই নীৰৱে বুকুত যন্ত্ৰণাবোৰ সামৰি ৰাখিছিলোঁ। পগলা হৈছিল তেওঁ। মই তেওঁক সকলোতে ব্লক কৰি যোগাযোগৰ সকলো মাধ্যম বন্ধ কৰি দিছিলোঁ। হঠাৎ এদিন আহি ওলাইছিল সি। কিয় এবাৰো মোক কথাবোৰ নকলা বৰণ্যা? তুমি জানা মই কেনেকৈ আছোঁ? ৰিমিয়ে নোকোৱা হ'লে? সি আৱেগিক হৈ পৰিল। মই খং অভিমানতে কৈ দিলোঁ, গুচি যোৱা অভি, মোক আমনি নকৰিবা। অভিয়ে ক'লে, মই যাবলৈ অহা নাই, তোমাক লগত লৈ যাবলৈ আহিছোঁ। ক'লৈ যাম মই? নাযাওঁ। কি ভাবিছা তুমি? অকলে অকলে সহ্য কৰি পলাই ফুৰি সাৰি যাবা? ময়ো বহুত কিবা কিবি কৰিব পাৰোঁ বৰণ্যা। সাজু হোৱা মিছেছ বৰণ্যা বৰুৱা হ'বলৈ। তেওঁৰ কথাত অবাক হৈ পৰিছিলোঁ মই। কিন্তু সত্য আছিল। অভিৰ দেউতাকৰ কাণত পৰিছিল কথাবোৰ। তাচ্ছিল্যৰে ভৰা কথাৰে থকা সৰকা কৰিছিল মানুহগৰাকীক। অভিৰ মাকে অৱশেষত বুজিছিল, মানি ল'ব খুজিছিল মোক বোৱাৰী হিচাপে। নিজৰ ব্যৱহাৰত নিজেই অনুতাপ কৰিছিল তেওঁ। নিজেও এসময়ত বোকা পানীৰে ডাঙৰ হোৱা খেতিয়কৰ সন্তানেই আছিল। হাতত হাত ৰাখি আমি দুয়ো এক হৈ পৰিছিলোঁ। মা দেউতাৰ ওচৰত মোৰ বিয়াৰ প্ৰস্তাৱ তেওঁ নিজেই লৈ গৈছিল। হৃদয়ৰ দলিচাত ভালপোৱাৰ ৰংবোৰ আৰু গ্ৰাস হৈ পৰিছিল। প্ৰিয়জনৰ নামটো তেজ ৰঙাকৈ থিতাপি লৈছিল হৃদয়ৰ মাজত মচিব নোৱাৰাকৈ। মোৰ চুলিৰ সুগন্ধিবোৰ তেওঁ উজাই লৈছিল। আৰু ভাল লগাবোৰ মই সামৰি লৈছিলোঁ বুকুত চিৰদিনলৈ। ধন্যবাদ। দুচকু